Hello friends, welcome to my YouTube channel PK Assamese Blog. মই পংকজে আকৌ আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। সো ভিডিওটো একলৈকে চাই থাকিব, নিশ্চয় বহুত মজা লাগিব। সো ভিডিওটো চাই থাকক। থাম্বনেইলটো চাই নিশ্চয়তো গম পালেই নহয় জানো ভিডিওটো কিহৰ ওপৰত হ'ব। সো আৰুতো নকওঁ, মেইন ডেষ্টিনেশ্যন কি জানা? দিল্লী ঘাট। সো তালৈ যাম, ঠাইখন চাম, তোমালোককো দেখুৱাম। এইখনেই হৈছে নেপকো দলং, যিখন দলং বুঢ়ীদিং নদীৰ ওপৰত নিৰ্মিত হৈছে। সো নেপকো দলং বুঢ়ীদিং ইকোকলা মৰমীয়া, টিপাম ফাকে বৌদ্ধ মন্দিৰ আমাৰ মোজা ফাকিয়াল। এনেই গাই দিলোঁ আৰু এইখন ঠাইতে থাকোঁ যদি কিবা এটাতো লোকেল হিচাপে গাব পাৰোঁ নে কি গায়? লোকেল কৈ দিছোঁ আৰু ভাবিছে চাগে গানটোত গালোঁ ইকো ক্লাব আৰু টিপাম বৌদ্ধ মন্দিৰ। ভিডিঅ'টোত দেখুওৱা নাই বাৰু। চ' যদি ভিডিঅ'টো লাগে ক'বা, মই ভিডিঅ'টো দেখাম। আৰু যোনে যোনে দেখিছা তো দেখিছে, আৰু যোনে নাই দেখা ক'বা, মই দেখাই দিম। ভিডিঅ'টো চাই আছা নহয়, চাই থাকা। আৰে স্কিপ নকৰিবা, ৰ'বা আজি তোমাৰ লগত বহুত কথা পাতিম। চ' আজি ভিডিঅ'টো তোমালোকে চাই থাকিবা আৰু মই কথাও কৈ থাকিম, কাৰণ নাজানো কিয় তোমালোকৰ লগত ইমান কথা পাতিব মন গৈছে। ডাইৰেক্টটো কথা পাতিব নোৱাৰোঁ, চ' তোমালোকে কমেণ্ট কৰিবা, মই কথা ক'ম। ফাৰ্ষ্ট মোৰ যিসকল ভিউৱাৰ্ছ আছে, চ' তেওঁলোকক কৈছোঁ, তোমালোকে কোনে ক'ত থাকা ক'বাচোন, তলত কমেণ্ট কৰিবা। আৰু যোনে যোনে ভিডিঅ'বোৰ চোৱা, তো ওচৰত যদি কিবা ঠাই আছে ভাল ঠাই, চ' ক'বা আৰু যাম তাত। আৰু যদি কোনোবাই জয়পুৰতেই থাকে তো ক'ব পাৰে ওচৰত দিহিং পাটকাই, যিখন নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান হৈছে, তো তাৰ বিষয়ে অলপ দেখাব পাৰে বুলি ক'ব পাৰে। চ' দেখাম লাহে লাহেকৈ। চ' ভিডিঅ'বোৰ চাই থাকিবা। চোৱাচোন, এয়াই নামৰূপ, কি ধুনীয়া লাগিছিলে ন? সঁচাকৈ বহুত ধুনীয়া লাগিছে। চ' গম পাইছে নামৰূপটো ধুনীয়া ঠাই বুলি। কি আছে তো গম পোৱাই। নামৰূপত আছে ধৰা ইমান ধুনীয়া চাহ বাগান, আৰু মেইনকৈ নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ নামৰূপত আছে। নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ, যিটো ইংলিছত NTPS, নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন মোৰ হ'ব। চ' ইমান ধুনীয়া ঠাই আছে, ব'লা চাই লওঁ। চ' মেইন ঠাইডোখৰলৈ গৈ লওঁ, আৰু একো কৈ নাথাকোঁ, ভিডিঅ'টো চাই থাকা, স্কিপ নকৰিবা। কেনেকুৱা লাগিছে কমেণ্টো কৰিবা দেই। চ' ভিডিঅ'টো চাই থাকা। এয়া আহি পালোহি দেই, দিল্লী ঘাট দলং। কি ধুনীয়া লাগিছে ন? সঁচাকৈ কৈছোঁ, বহুত মজা লাগিছে। ত' ভিডিঅ'টো চাই থাকা আৰু মজা লাগিব। ঠাইখন চাই থাকা কেনেকুৱা লাগিছে। মোৰ মতেতো বহুত ধুনীয়া লাগিব লাগে ন? তো চোৱাচোন কি মস্তি।
ভিডিঅ'টো চাই কেনেকুৱা লাগিলে চ' ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো অন কৰি থৈ দিব যাতে আহিবলগীয়া মোৰ প্ৰতিটো ভিডিঅ' আপুনি চাই থাকে এতিয়ালৈ বাই বাই